মাংসৰ জোলটো আহি আছে আকৌ চাওক। হাই ফ্ৰেণ্ডছ, কালি ৰাতি মানে এটা অনুষ্ঠানত গৈছিলোঁ আৰু অনুষ্ঠানত গৈ পেলাই খুব টোপনি ক্ষতি, অলপ শুলোঁ। তাৰপিছত শোৱাৰ পাছত মানে কি হ'ল, আমাৰ ঘৰত আলহী আহিছে আৰু আলহীক খুৱাবলৈ আমাৰ কি অনা হৈছে আপোনাক দেখাইছোঁ। এয়া হাঁহ আৰু এফালে এয়া হৈছে গাহৰি, দুইটা অনা হৈছে আৰু ভাবিলোঁ আজি দুপৰীয়া সাঁজ খাওঁ। আচলতে টোপনি ক্ষতি হ'লে মানে এনেকৈ মাছ মাংস মছলাজাতীয় বস্তু খোৱাটো মানে খুব বেয়া। তথাপি এতিয়া কি কৰিব, ঠিক আছে মই এতিয়া কেনেকুৱা হৈছে খাওঁ। আজি মই বনোৱা নাই, সকলোবিলাক আমাৰ আলহীয়ে বনাইছে, সেইকাৰণে আজি প্ৰথমতে খাওঁ। গাহৰি মাংসটো মানে তেনেকৈ একো কৰা নাই, খালি শুকানে শুকানে বনাইছে আৰু মছলা ইমান দিয়া নাই। মেকুৰীজনী আহিছে, ৰ'ব তাইকো দিওঁ অকণমান। মাংসৰ জোলটো আহি আছে আকৌ চাওক। আচলতে হাঁহৰ মাংসটোতকৈ মানে এই জোলকণ খাইহে পূৰা সোৱাদ হয়। টোপনি ভাগি গ'ল দেই। একদম তেল পুৰা, একো নাই, সদায় খোৱা নাযায় যিহেতু।